নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। আজি আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক ক'বলৈ লোৱা কথাকেইটাৰ দ্বাৰাই আপোনালোকে জানিব পাৰিব যে আপোনাৰ ঘৰখনত কিয় টকা পইচা জমা হোৱা নাই, লগতে আপোনাৰ ঘৰখনলৈ কি কি কাৰণত টকা পইচাৰ আগমন হোৱা নাই, কি কি নিয়ম মানি চলিলে ঘৰখনলৈ টকা পইচা আহিব, আজি সকলো জানিব পাৰিব। সকলোকে স্বাগতম জনাইছোঁ সপোনৰ বৃন্দাবনলৈ। ভিডিঅ'টো যদি আপোনাৰ মন পচন্দ হয় তেন্তে এটা লাইক কৰি আৰু কমেণ্টত জয় ধন কুবেৰ বুলি লিখি থৈ যাব একদমেই নাপাহৰিব। লগতে যিসকল চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল নটিফিকেশ্যনত কৰি ল'ব নাপাহৰিব। বাস্তুশাস্ত্ৰত এনে কিছুমান নিয়ম আছে যিবোৰ নিয়ম আমি মানি চলিলে দৈনন্দিন জীৱনত বহুতো বাধা নাইকিয়া হয়। আজি আপোনালোকক বাস্তুশাস্ত্ৰৰ এনে কিছুমান নিয়ম কম যাৰ দ্বাৰা আপুনি লাভান্বিত হোৱাটো নিশ্চিত। বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰত যদি দক্ষিণ পূব দিশত এটা আলমাৰি আছে তেনেহ'লে ঘৰৰ সকলো পইচা সেই আলমাৰিত ৰখা অভ্যাস কৰক। যদি আলমাৰি নাই তেনেহ'লে এটা আলমাৰি ৰখা ব্যৱস্থা কৰক। এই জেগাত এটা আলমাৰি ৰাখিলে ধন টকা পইচা আহিবলৈ ল'ব। আপুনি যদি উপাৰ্জনৰ টকা অধিক খৰচ কৰে তেন্তে আপোনাৰ দক্ষিণ পশ্চিম দিশত থকা বেৰত হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে, নাইবা সেই বেৰত আপোনালোকে হালধীয়া ৰঙৰ পোহৰ দিয়া লাইট ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ যদি দক্ষিণ পশ্চিম দিশত শোৱা বিচনা আছে তেন্তে সেই জেগাত আপোনালোকে হালধীয়া ৰঙৰ ফুলদানি ৰাখক। এই ফুলদানিটো আপোনালোকে দক্ষিণ পশ্চিম দিশত নিৰ্ণয় কৰি ৰাখিবলৈ নাপাহৰিব। আপোনালোকে জমা ধন বঢ়াবৰ বাবে উত্তৰ দিশত আপোনালোকে কুবেৰৰ ফটো বা মূৰ্তি ৰাখক। চাব যাতে কুবেৰৰ ফটো তথা মূৰ্তিৰ ৰং হালধীয়া বা বগা ৰঙৰ হয়, সাৱধান যাতে ৰঙা নহয়। এই মূৰ্তি তথা ছবিত কেতিয়াও ধূপ ধূনা জ্বলাব নালাগে। এই মূৰ্তি তথা ছবি ৰখাৰ দিশ ব্ৰহ্মস্থানৰ ফালে থাকিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে অন্য এজন ব্যক্তিয়েও এই কথা গম পায়। সকলো ভালে থাকক, কুশলে থাকক, এই কৈয়ে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ।